আমাৰ ঘৰত পুৱা আহাৰত ভাত বা ৰুটি খোৱা হয় আৰু আজি মঙলবাৰ মই ভাত নাখাওঁ, ৰুটি বনাবলৈ সময় নাই, যাওঁ বজাৰলৈ, সেয়েহে এনেকৈয়ে খাই ল'লোঁ। আহি পালোহি বজাৰ আৰু এয়া দেখিছেনে পূজা মণ্ডপ বনাই থাকোঁতে, মানে এইটো পূজা আগৰে ভিডিঅ'। তাৰপিছত চাবলৈ আহিলোঁ দৰ্জা, কিন্তু দুখনমান চাওঁতে ইমান যে ভোক লাগিছে নহয়, সেয়েহে খাবলৈ আহিলোঁ। আৰু আজি মঙলবাৰ যিহেতু মাছ মাংস খোৱা নহয়, ভাতো খোৱা নহয়, সেয়েহে খাই ল'লোঁ পৰঠা। এতিয়া পেট পূজা কৰাৰ পিছতহে শান্তি। তাৰপিছত চাবলৈ আহিলোঁ দৰ্জা, এয়া দৰ্জা চাই আছোঁ আৰু এয়া হৈছে মোৰ হ'ব লগা ঘৰখনৰ বাবে। সম্পূৰ্ণ ঘৰখন নতুন, আপোনালোকক বাৰু পিছত দেখোঁ আমি। সেয়ে এপদ দুপদকৈ কিনি আছোঁ আৰু ইমান যে ভাগৰ লাগিছে নহয়, কেমেৰাটো অন কৰি অকণমান বহিলোঁ। তেনেকুৱাতে দিলে কফি, বৰ ভাল পালোঁ কফি কাপ খাই যে ইমান ভাল লাগিল নহয়। তাৰপিছতে আন এটা পাৰ্টলৈ আহিলোঁ, কাৰণ দৰ্জা কিনিলে জানো হ'ব, হেণ্ডেল লক কিমান যে বস্তু লাগে নহয়, আজিহে গম পাইছোঁ। বস্তুবোৰো যে ইমান ধুনীয়া ধুনীয়া নহয়, সেইমতে দামো ধুনীয়া। আৰু এই দুডাল চাওকচোন, কোনডাল ভাল লাগিছে কমেণ্ট কৰি জনাব দেই। এতিয়া বস্তু পাতি লৈ হৈ গ'ল, এতিয়া ঘৰলৈ উভতিছোঁ। ইমান যে ভাগৰ লাগিছে নহয়, আহি অকণমান মেগী বনাই খালোঁ। বাৰু আজিলৈ আহিছোঁ, বাই।